গাইজ হোৱাটছআপ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল নমস্কাৰ মই ৰিমলি মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ তো গাইজ নিশ্চয়তো গমে পাইছে থাম্বনেইল আৰু টাইটেল দেখা পাই যে সৰস্বতী পূজাৰে ভ্লগছ হ'ব তো দেৰি নকৰাকে আপোনালোকক প্ৰথমে অকমান সৰস্বতী পূজাৰ আমাৰ আয়োজন দেখাই দিও বলক মই আছিলোঁ বিশেষকৈ ৰংগোলী বনোৱাত তো যাৰ বাবে মই মানে ভ্লগছটো ভালকে কৰিব নোৱাৰিলোঁ আৰু সেইবাবে মই দুয়োটা ভ্লগছে কম্বাইন কৰি এটা কৰি দিছোঁ বলক প্ৰথমে আমি 25 জানুৱাৰীলৈ উভতি যাওঁ আৰু আপোনালোকক দেখাওঁ আমাৰ আয়োজনবিলাক কেনেকুৱা আছিল আৰু এয়া পুৰা আমাৰ লগৰ কেইজনীয়ে পুৰা একদম সবজি কটাত ব্যস্ত হৈ আছে গোটেইবোৰে একেলগে লাগিছে লাগি ভাগি কৰিছে গোটেইখিনি বহুত ভাল হৈছে আৰু এয়া আমি আছিলোঁ ৰংগোলী বনোৱাত আমি এই তিনিটা পুৰা একদম ৰংগোলী বনাত ব্যস্ত হৈ আছিলোঁ এইটো আপোনালোকক পিছত দেখাই দিম ধুনীয়াকৈ কি বনাইছিলোঁ আৰু এতিয়া এইফালে পুৰা একদম কাম কৰাত ব্যস্ত গোটেইবোৰে লাগি ভাগি কৰিছে কামখিনি পুৰা সিনিয়ৰ্ছ ন গোটেইখিনি তো এইবিলাক পুৰা কৰি আছে আৰু সেইফালে আমাৰ এফালে ৰংগোলী বনাই আছোঁ আৰু ইফালে ডেকোৰেশ্যনৰ কামো ষ্টাৰ্ট হৈয়ে গৈছে আৰু ইয়াৰ ডেকোৰেশ্যনখিনি আপোনালোকক পিছত দেখাই আছোঁ আৰু ইফালে আপোনাৰ ডেকোৰেশ্যনৰ কাৰণে পুৰা জুনিয়ৰ্ছখিনিয়ে ধুনীয়াকৈ এইবিলাক আমাক বনাই দিছে হেল্প কৰি দিছে তেওঁলোকেও তো চাই যাওক ভিডিঅ'টো শেষলৈকে আমাৰ আধা আধুৰা হৈ আছে কামখিনি চব আধা হৈ আছে আমি পুৰা তিনিটাই লাগি আছোঁ সংগীতাই মই কাকুলি নিচাই আহি নাপালে তো যি নহওক কামখিনি শেষ কৰি আপোনালোকক লগ পাই আছোঁ মাজতে ব্ৰেক লৈ এবাৰ খাবলৈ আহিলোঁ আৰু ইয়াতে পুৰা কৃষ্ণ একদম ফিল লৈ খাই আমাৰ ডেকোৰেশ্যন প্ৰায় কমপ্লিট হৈয়ে গ'ল আৰু এতিয়া মূৰ্তি অনা নাই আৰু এইখিনি কাম আছে কিন্তু মানে মই আপোনালোকক আগতীয়াকৈ অকণমান দেখালোঁ কিয় যিহেতু মানে মই কালি মণ্ডপত সোমাব নোৱাৰিম মূৰ্তি সোমোৱাৰ পিছত যিহেতু আমাৰ দেউতাই বছৰেকী যোৱা নাই তো এয়া ৰংগোলী আমি বনাইছোঁ লগ লাগি তিনিজনী বঢ়িয়াকৈ বনাইছোঁ আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব দেই আজিৰ কাৰণে এৰিলোঁ আমি কালি লগ পাম আৰু বাই বাই তো এতিয়া আকৌ ঘূৰি আহক 26 জানুৱাৰী সৰস্বতী পূজালৈ তো বলক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কি কৰিছিল আপোনালোকক দেখাই যাওঁ যিমানখিনি পাৰিছোঁ মই গৈছোঁ চাইছোঁ তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যিহেতু এইবাৰ গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা একেলগে পৰিছে তো আমি দুয়োটাই ধুনীয়াকৈ পালন কৰিম বলক মোৰ লগত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ তো প্ৰথমে মই আহিছোঁ এতিয়া নিচাউতৰ হোষ্টেলত যিহেতু মই জেকেট পুৰা পিন্ধি আহিছিলোঁ ন এইখিনি মই এতিয়া ইয়াতে থৈ গ'লোঁ তো তাইও ওলাই আছে চাগে তাই অলপমান দেৰি হ'ব তো মই এতিয়া ওলাই যাম আৰু আপোনালোকক মোৰ ফুল লুকটো অকণমান পিছত দেখাইছোঁ দেই তো চাই যাওক ভিডিঅ'টো শেষলৈকে আৰু ইয়াৰ পৰা মই ডিপাৰ্টমেণ্টত আহি গ'লোঁ আমাৰ গোটেইকেইজনী পুৰা একদম ধুনীয়া হৈ আহিছে আৰু এতিয়া পুৰা চাহ তাহ বনাই আছে মানে চাহখিনি দিব গেষ্টখিনিক আৰু ইহঁতে পুৰা লাগি ভাগি দি আছে আমাৰ এতিয়া ধুনীয়াকৈ দেখাই যাওঁ আৰু ইয়াত ডিপাৰ্টমেণ্টত পূজা চলি আছে পূজাভাগ আৰম্ভ হৈছেই আৰু ইফালে পূজা চলি আছে তো আপোনালোকক দেখাই যাম দেই ইয়াতে ধুনীয়াকৈ আমাৰ জুনিয়ৰ্ছ জেউতি তাই ধুনীয়াকৈ পাতত তেনেকৈ বনাই দিছে আমাৰ গেটটোৰ কাৰণে আৰু ইয়াৰ ভিতৰত পূজাভাগ চলি আছে মই সোমাব পৰা নাই মোৰ বেয়াও লাগিছে অকণমান ইয়াৰ পুৰা পূজা চলি আছে আৰম্ভ হৈ গৈছে পূজা তো চাই যাওক ভিডিঅ'টো আৰু ইয়াৰ বাহিৰতো পুৰা চবে ফটো উঠাত ব্যস্ত আৰু এইফালে আমাৰ ৰাস্তাত আৰু ডেনিমো ফটো উঠাত পুৰা ব্যস্ত হৈ আছে দেই ধুনীয়া লাগিছে দেই দুইটাকে এতিয়া পুৰা ফটো উঠাত ব্যস্ত গোটেইকেইটা একদম সৰস্বতী সেয়া উপাসনা কাকুলি ভাগ্যশ্ৰী সংগীতা কালি ৰংগোলী আমি বনাইছিলোঁ কাকুলি আৰু এইল আৰু মই তো এইবিলাক আপোনালোকক দেখাই আছোঁ অকণ পিছত আৰু এতিয়া অকণমান আমি ওলাই আহিলোঁ আমাৰ আৰ্টছ বিল্ডিঙৰ ফালে BKBৰ ফ্ৰণ্টৰ ফালে আৰু ইয়াতেও মানে পুৰা চাৰিওফালে পূজা চলি আছে আমাৰ ইয়াতে মানে ডিপাৰ্টমেণ্ট আৰু হোষ্টেলবিলাকত তেনেকৈ পূজা পালন কৰা হয় নিজাকৈ আৰু এতিয়া আপোনালোকক অকণমান দেখাব ট্ৰাই কৰিম BKBৰ ফ্ৰণ্টত পুৰা মানুহ ভৰ্তি ফটো উঠাৰ কাৰণে তাৰ পৰা উভতি আহিলোঁ এতিয়া আমি অকণমান আকৌ ডিপাৰ্টমেণ্টত সোমালোঁ পূজাভাগ প্ৰায় শেষ আৰু এতিয়া আমি ইয়াতে প্ৰসাদ লৈ প্ৰসাদ খাম এতিয়া ইয়াতে তো মইতো ভিতৰত সোমাব নোৱাৰোঁ কোনোবা এজনক আনিব দিওঁ আৰু আমাৰ প্ৰসাদ খাই হৈ গ'ল এতিয়া 20 মিনিট আৰু আমি এতিয়া এনেই পুৰা ঘূৰি আছোঁ অকণমান পিছত খিচিৰি খাবলৈ যাম আৰু আমি পুৰা বহি লৈছোঁ ইয়াত খিচিৰি খাম আৰু পায়স আহি গ'ল প্ৰথমে মোৰ ফেভাৰেট এয়া ত্ৰিবেণী আৰু সংগীতাই পুৰা পায়স দি আছে আমাক খিচিৰি আহি গ'ল খিচিৰি বোলে শেষেই হ'ল মোৰ ভাগতে লাষ্টটো পৰি
তো এতিয়া পুৰা খিচিৰি নেমু বেঙেনা ফ্ৰাই আহি গ'ল তো এতিয়া খোৱাহে কথা আৰু গাইজ খাই লৈ লগ পাই আছোঁ দেই আপোনালোকক এবাৰ ভিতৰ ভাগ দেখাই দিছোঁ পূজা শেষ হোৱাৰ পিছত আৰু চবেই অকণমান কোনোবাই সেয়া কৰিয়ে আছে এতিয়াও আৰু মোৰ বোলে ৰংগলী বহুত তাৰিফ হৈছিল দুই এটা ক'লে আপোনালোকে সেইবিলাক ক্লিপ ল'বলৈ নহ'ল মই খাই বৈ একদম নিচাহঁতৰ হোষ্টেললৈকে গৈ আছিলোঁ আৰু যাওঁতে ৰাস্তাতে দেখিলোঁ ইয়াৰ RCCটোৰ অকণমান ডেক'ৰেশ্যন ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ কেনেকুৱা হৈছে অকণমান চাই দিয়ক খাই বৈ আহি পুৰা মানুহ ভৰ্তি হৈ গৈছে ইয়াতে ফটো উঠিবলৈ আৰু ইয়াত ধুনীয়াকৈ বনাই দিছোঁ যে অকলে নবহিবা দেই কিন্তু আমি অকলে বহিছোঁ গাইজ আৰু এইফালে পুৰা ফুলনিৰ মাজত এনেকৈ পাখি চাখি লগাই ধুনীয়া বনাই দিছে ফটো উঠাৰ কাৰণে তো এনেকৈ অকণমান চালোঁ ভাল লাগিল এতিয়া মই গৈ আছোঁ নিচাহঁতৰ হোষ্টেললৈ আৰু ইয়াতে মই আজি থাকিম ৰাতিটো কালি আৰু এঠাইত যাম চ' আপোনালোকক ইয়াৰে অকণমান দৃশ্য দেখাই দিয়ক ন নিচাহঁতৰ আলহী নিচা আজি বেচেৰীয়ে বহুত কষ্ট কৰিছে মানে মই তাইক লগেই পোৱা নাছিলোঁ বহুত সময়ৰ মূৰত লগ পালোঁ আৰু আজি ৰাতি তাইৰ লগতে মই থাকিম আৰু এইটোৱে হ'ল আজি মোৰ ফুল লুক কেনেকুৱা লাগিছে জনাবচোন গাইজ মই একদম চিম্পুলকৈ গৈছিলোঁ আৰু তেনেকৈ গ'ল আৰু আমাৰ আজি সৰস্বতী পূজা আপোনালোকক অকণমান দেখালোঁ আৰু এতিয়া একদম অৱস্থা বেয়া আৰু আজি ৰাতি মই এতিয়া নিচাৰ লগতে ইয়াতে থাকিম আমি আৰু এঠাইত যাম মানে কালি সেইকাৰণে আমি নিচাহঁতৰ তাত থাকিম আজি তো আজি ৰাতি মই ইয়াৰ RCC3 আলহী তো সেয়াই আৰু ফটোজ এণ্ড ৰিলছবিলাক মই ইনষ্টাগ্ৰামত আপলোড কৰিম নিশ্চয় কৰিছোঁৱেই এইটো ভ্লগ দিয়ালৈকে মই আপলোড কৰিমেই তাতে তো আপোনালোকে ৰিলছ আৰু ফটোজবোৰ মোৰ ইনষ্টাগ্ৰামত পাই যাব তো মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰি ৰাখিব তো আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই